আপুনি মাটি অকণমান লৈছে ঘৰ বনাবৰ কাৰণে সেই ঘৰ বনোৱাৰ আগতে আপুনি যদি পাৰে এজন বাস্তু বিশেষজ্ঞৰ সৈতে ঘৰখন দেখুৱাই ল'ব আৰু যদি নোৱাৰে আপুনি নিজে হ'লেও কেইটামান বস্তু লক্ষ্য কৰিহে ঘৰখন তাত বনাব আপোনাৰ যেটো প্লট সেই প্লটটোৰ পৰা 300 মিটাৰ ওচৰত যাতে কোনো ধৰণৰ স্মশান হস্পিটেল নহলে কবৰস্থান থাকিব নালাগে দ্বিতীয়তে আপুনি কি কৰিব পাৰে মাটিখিনিৰ ঊৰ্জা মাটিখিনি ভাল নে বেয়া চাবলে কি কৰিব পাৰে আপুনি হাতৰ মুঠিত মাটি অকণমান ল'ব লৈ আপুনি কি কৰিব মাটিখিনি এবাৰ খুঙি চাব পাৰে তেতিয়া যদি বহুত মাটিখিনিৰ পৰা লেতেৰা গোন্ধ আহিছে তেতিয়াও আপুনি সেই মাটিখিনি নলব আৰু তৃতীয়তে বহু দিনৰ পৰা যদি বন্ধ হৈ থকা এখন ঘৰ বহু মানুহে ঘৰ বেচিব ওলাই ন বহু দিনৰ পৰা বন্ধ হৈ থকা এখন ঘৰ সেইখন ঘৰত কোনোবাৰ পাগল হৈছিল সেইখন ঘৰত আকস্মিক মৃত্যু হৈছিল তেনেকুৱা ধৰণৰ যদি ঘটনাৰ কাৰণে ঘৰখন বেচিবলৈ ওলাইছে তেনেকুৱা ধৰণৰ ঘৰো আপুনি নলব